এজন গ্ৰাহকে টকা উলিয়াবলৈ গৈছিল এটিএমত পিছে টকা দেখি হতবাক হ'ল লোকজন তেওঁ 2000 টকীয়া 4টা নোটৰ 2টা নোটেই ফটা কেৱল ইমানেই নহয় 2টা নোট আকৌ ভালকৈ ছপাই হোৱা নাই ইফালে এয়া এটিএম মেচিনৰ বাবে হৈছে নে কি কাৰণত এনে নোট ওলাইছে সেয়া বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই এছবিআই কৰ্তৃপক্ষৰ ভাষ্যৰ পিছতে জানিব পৰা যাব ফটা নোটৰ প্ৰকৃত কাৰণ উল্লেখযোগ্য যে ৰবিবাৰে নিশা কুমাৰপাৰাৰ এইটো এটিএমত দুজনকৈ গ্ৰাহকে পালে ফটা নোট কাইলৈ লোক দুজনে এই ঘটনাৰ বাবে কাষ চাপিব এছবিআই কৰ্তৃপক্ষৰ বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া অব্যাহত আছে কিয়নো মহানগৰীৰ কুমাৰপাৰাৰ এছবিআই এটিএমত ওলাইছে ফটা নোট আক্তাছ হুছেইন নামৰ এই গ্ৰাহকজনে টকা উলিয়াবলৈ গৈছিল এটিএমত পিছে টকা দেখি হতবাক হ'ল লোকজন কিয়নো 2000 টকীয়া 4টা নোটৰ 2টা নোটেই ফটা কেৱল ইমানেই নহয় 2খন নোট আকৌ ভালকৈ ছপাই হোৱা নাই আৰু সমগ্ৰ বিষয়টোক লৈ এছবিআই কৰ্তৃপক্ষৰ কাষ চাপিব লোক দুজন গোৱালপাৰা জিলাৰ দুধনৈত ইৰানী গ্ৰুপৰ সদস্য গ্ৰেপ্তাৰ কৰা হৈছে